আল্লাহ ইমানো দূৰ না অষ্ট্ৰেলিয়াখন মোৰতো ইংলেণ্ড যাওঁতে ইমান লগা নাছিল 12 ঘণ্টা। হেল্ল' গাইজ কি খবৰটো গাইজ আজি আমি কথা পাতিম ডিম্পু বৰুৱাৰ বিষয়ে। তো মোৰ ইয়াৰ আগৰ এটা ভিডিঅ'ত আপোনালোক জনাইছিলোঁ যে ডিম্পু বৰুৱা এইবাৰ যাব অষ্ট্ৰেলিয়া। তো ফাইনেলি ডিম্পু বৰুৱা অষ্ট্ৰেলিয়া গৈছে। তো ডিম্পু বৰুৱা অষ্ট্ৰেলিয়া যোৱাৰ সময়ত কিছু ভিডিঅ' ক্লিপ শ্বেয়াৰ কৰিছে, সেই ভিডিঅ' ক্লিপটো আমি চাই লওঁ। তো হে দোস্ত মোৰ অষ্ট্ৰেলিয়া জাৰ্ণি আৰম্ভ। দিল্লী এয়াৰপৰ্টত আছোঁ, গৈ আছোঁ অষ্ট্ৰেলিয়া। তো এয়াৰপ্লেনত উঠিম আৰু গৈ আছোঁ। 12 ঘণ্টাৰ ফ্লাইট, 12 ঘণ্টা ওপৰত উৰি থাকিব লাগিব। আল্লাহ ইমানো দূৰ না অষ্ট্ৰেলিয়াখন মোৰতো ইংলেণ্ড যাওঁতে ইমান লগা নাছিল 12 ঘণ্টা। 12 ঘণ্টা কিবা 50 মিনিট নাকি বোলে হিচাপ কৰিব চেছ মই। জাৰ্ণি আৰম্ভ, দিল্লী এয়াৰপৰ্টত আছোঁ, গৈ আছোঁ অষ্ট্ৰেলিয়া। তো এয়াৰপ্লেনত উঠিম আৰু গৈ আছোঁ। 12 ঘণ্টাৰ ফ্লাইট, 12 ঘণ্টা ওপৰত উৰি থাকিব লাগিব। আল্লাহ ইমানো দূৰ না অষ্ট্ৰেলিয়াখন মোৰতো ইংলেণ্ড যাওঁতে ইমান লগা নাছিল 12 ঘণ্টা। 12 ঘণ্টা কিবা 50 মিনিট নাকি বোলে হিচাপ কৰিব চেছ মই।